নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আৰু আজি হৈছে আমাৰ কোৱাৰ্টাৰৰে ওচৰৰ বাইদেউ এজনীৰ ছোৱালীৰ পুষ্পিতা হৈছিলে। আৰু আজি ইফালে নিয়ম আছে, মানে আমাৰ ফালে 3 দিনৰ দিনা মানে এনেকৈ জাপা থ'ব লাগে। আৰু আমি এতিয়া জাপা লৈ গৈ আছোঁ, ওচৰৰ মানে অলপ দূৰ হয়। আৰু এয়া পালোঁ আৰু মানে, আৰু এইটো মানে 3 দিনৰ দিনা থ'ব লাগে। আকৌ কালি মানে লৈ আহিব 4 দিনৰ দিনা। এনেকুৱা জেগাই জেগাই লৈ পেলাই নিয়ম আছে বাৰু। আৰু এনেকৈ আমি গোটেইবিলাকে গ'লোঁ, বহুত ফূৰ্তিও লাগিলে। আৰু আমাৰ সোণজনীৰ বহুত মন আছিলে, মানে এনেকৈ জাপা কেতিয়াও লৈ পোৱা নাছিলে। আৰু এই জাপাটো মানে তাই লৈ পেলাই বহুত মানে আজি খুচ আৰু মানে। তাই কৈছে, মা ল'ব পাৰিমনে? মই বোলো পাৰিবা, ৰ'বা ধুনুবা পুষ্পিতা হ'লে পাৰিবা। আৰু তাৰপিছত হোৱাৰ পিছত আৰু তাই 2 দিন যাব পৰা নাছিলে, গাটো বেয়া আছিলে। আজি মানে গৈ বহুত ফূৰ্তি পালে, আৰু ইমান ধুনীয়াকৈ খোৱা বোৱা দিলে, দেখিছেনে? ইমান ধুনীয়াকৈ ৰেচপঞ্চ দিছে। আৰু এইফালে খোৱাত লাগি গ'লোঁ। আৰু ঘুগুনিটো ইমান টেষ্টি হৈছে নহয়, পনীৰ দি পেলাই বনাইছে দাদাজনে, খুব বিৰাট ধুনীয়া ধুনীয়া খানা বনায়। আৰু এইফালে কথা পতাত ব্যস্ত সকলোৱে, হাঁহি মাতি। এইফালে আৰু মানে বাচ্চাকেইটা, আৰু এইফালে আমি আকৌ আহি গ'লোঁ। এনেকৈ ধুনীয়াকৈ বহি গোটেইবিলাককে লগ পাই। এইজনী মানে খুব ষ্টাইল কৰি ভাল পায় দেই, বিৰাট ষ্টাইলিছ হয়। আৰু এনেকৈ সকলোকে টাটা বাই বাই দি আহিলোঁ।